নমস্কাৰ। আজি দুদিনমানৰ পৰা আপোনালোকে চাগে বাতৰিত পাই আছে যে ইণ্ডিগো এয়াৰলাইন্সৰ যিমানবিলাক ফ্লাইট আছিলে চববিলাক কেঞ্চেল হৈ গৈছে আৰু মানুহবিলাকৰ মানে বহুত হাহাকাৰ লাগিছে। ইয়াৰে মেইন কাৰণটো কি সেইটো আপোনালোকে গম পায় নে নাপায় নাজানো। কিছুমানে হয়তো গম পায় আৰু কিছুমানে হয়তো ইমান ভালকৈ নাজানে। একচুৱেলি মেইন প্ৰব্লেমটো কি হৈছে যে চৰকাৰে এয়াৰলাইন্স কোম্পানীবিলাকৰ কাৰণে আগতে যিটো ৰুল আছিলে সেই ৰুলটো অলপ চেঞ্জ কৰিছে এতিয়া। আগতে মানে কি হৈছিলে যে পাইলট বা ক্ৰু মেম্বাৰ যিবিলাক থাকে তেওঁলোকে মানে উইকলি 36 ঘণ্টামান ৰেষ্ট পাইছিলে আৰু এতিয়া সেই সময়টো চৰকাৰে বঢ়াই কেনে 48 আৱাৰ্ছ কৰি দিছে। এতিয়া 48 ঘণ্টা কৰি দিয়াৰ পিছত প্ৰব্লেমটো ষ্টাৰ্ট হ'বই যে আগতে যিমান মানুহ লাগিছিলে এতিয়াতো মানুহ বেছিকৈ দৰকাৰ হ'ব। এতিয়া হঠাতে মানুহ ক'ৰ পৰা পাব। কিন্তু একচুৱেলি এই এয়াৰলাইন কোম্পানীবিলাকক চৰকাৰে বোলে আগৰ পৰাই ন'টিচ দিছিলে, যোৱা বছৰে চাগে দিছিলে আৰু তেওঁলোকক কৈছিলে যে আপোনালোকৰ এনেকুৱা এনেকুৱা কৰা হ'ব, চব ডিটেইলছ দি দিছিলে মানে। আপোনালোকেতো জানে আমাৰ ইণ্ডিয়াত বৰ্তমান মনোপলি দুঅপলিৰ নিচিনা হৈ গৈছে, মানে ইণ্ডিগো আৰু এয়াৰ ইণ্ডিয়া এই দুটাই আছে। আমাৰ ভাৰতত ইণ্ডিগোৰ মাৰ্কেট শ্বেয়াৰ টোটেল 65% আছে আৰু এয়াৰ ইণ্ডিয়াৰ আছে 30% মান। আৰু বাকী যি 5% থাকিলে সেইখিনি বাকী আৰু কিবা ভিস্তাৰা চিস্তাৰা এইবিলাক আছেতো সেইবিলাকৰ আছে মানে। আৰু আপোনালোকেতো জানে যে ইণ্ডিগোই ছাৰ্ভিচ ভাল দিয়ে, ইণ্ডিগোৰ মানে লেট নহয় ইমান বেছি বা এনেকুৱা ধৰণৰ, সিহঁতৰ ছাৰ্ভিচ ভাল আৰু মুঠতে মানে কম পইচাত মানে ভাল ছাৰ্ভিচ দিয়ে আৰু। গতিকে এতিয়া যদি সিহঁতে যদি পাইলট বেছিকৈ ৰাখিব লাগে, ক্ৰু মেম্বাৰ বেছিকৈ ৰাখিব লাগে, তেতিয়াহ'লে সিহঁতেতো পইচা বঢ়াব লাগিব না আৰু বা টিকেটৰ প্ৰাইচ বৃদ্ধি কৰিব লাগিব। সেইটো কাৰণে মানে এইবিলাক মানে খেল খেলিছে আৰু অকণমান। আৰু চৰকাৰক মানে অলপ চাগে ব্লেকমেইল কৰিবলৈ চেষ্টা কৰি আছে। চৰকাৰে কিবাকৈ যদি এইবিলাক উল্টা পাল্টা হওক অকণমান, তাৰপিছত কিজানি চৰকাৰে অকণমান উইড্ৰ কৰি লয় নেকি ভাবিছে আৰু। এতিয়া দেশত মানে কিবা এটা বস্তু মনোপলি হ'লে মানে কিমান ডাঙৰ প্ৰব্লেম হয় আপোনালোকে চাওক। এতিয়া টেলিকম ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতো সেই একে নিচিনাই হয়। একফালে আপোনাৰ জিঅ' আছে আৰু একফালে এয়াৰটেল আছে আৰু BSNL, ভোডাফোন এইবিলাকতো মৰো অৱস্থা। গতিকে জিঅ' বা এয়াৰটেলে ৰিচাৰ্জৰ দাম কিবা যিমান ইচ্ছা সিমান বৃদ্ধি কৰি থাকিব। এইটো বছৰত 350 কৰিব, অহা বছৰ 400 কৰিব, তাৰপিছত আৰু যিমান ইচ্ছা সিমান এনেকৈ বঢ়াই থাকিব আৰু। এতিয়া আমাৰ ভাৰতত বিজনেছৰ ক্ষেত্ৰতো সেই একে নিচিনাই হৈছে। আদানী আৰু আম্বানী ইহঁত দুটাইতো আছে মেইনলি ফ'কাছত। চৰকাৰৰ কিবা প্ৰজেক্ট ওলাই সিহঁতে পায়। এতিয়া আপোনাৰ অসমৰ কথা জানে, অসমতে আদানীক অ'ত মাতি দিছে ত'ত মাতি দিছে কিবা কিবি, মানে সেইবিলাকত লাভ কাৰ হৈ আছে। কোনোবা পিছফালেদিতো ধন সৰকাই আছে কিবা অলপমান হ'লেও, বা ইলেকশ্যনৰ টাইমত সহায় কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।